ইউপিএফৰ কোনো ফেক্টৰ নহয় ইউপিএফে যোৱা এমপি ইলেকশ্যনতো একো ভোট দিব পৰা নাই বিজেপি ভোটাৰ দিহে জিকিছে আমাৰ তুলনামূলকভাৱে বিপিএফ দলে যোৱা এমপি নিৰ্বাচনত আমি জিকিছে আমি হাৰা নাই আমি জিকিছে অফিচিয়েলি আমি হয় আমি জিকা নাই কিন্তু আনঅফিচিয়েলি আমি জিকিছে আমিও জিকিছে ইউপিএফ হিচাপে ভোটে নাই বিজেপিহে সব বিজেপি ভোটাৰে ইউপিএফক জিকাই দিছে এইবাৰ চাওক এইবাৰো হয় বিজেপি ইউপিএফ একেলগে কিন্তু এইবাৰ কিন্তু বিজেপিয়ে আমাৰ অভিযান অধ্যায় ডাঙৰীয়া কোৱাৰ নিচিনা ইউপিএফে যিহেতু বিজেপিৰ ইএমক এজন ইএমক মানে খেদাই দিছে ইএমৰ পৰা ইয়াৰ বদলাটো নিশ্চয় বিজেপিয়ে ল'ব এই চিটি সমষ্টিত কাৰণ সেইটোৱে বেলেগ একো নাই ইউপিএফ হিচাপে অকলে মিটিং কৰিব পৰা অৱস্থাতে নাই ইহঁতৰ এমপি ইলেকশ্যনত আপোনালোকে দেখিছে বিজেপিৰ পিছেহে যাই পেলাই ইউপিএফৰ মিটিং কৰিবলৈ ভাবিছে এইটো কাৰণ আছে 4.5 বছৰত ইহঁতে একো কাম কৰা নাই আমি একো কাম কৰিবলৈ টেকা পোৱা নাই ৰাইজে ইহঁতক বেয়া পাইছে মুঠতে ইউপিএফৰ বুলি ক'লে ভোট নাই বিজেপিৰ কাৰণে এমপি ইলেকশ্যনটো জিকিছে এইবাৰ আমি মতামত লৈছোঁ আজি প্ৰত্যেক প্ৰাইমাৰী ব্লকৰ পৰা চাই যাব চালাকাটিও ইউপিএফকে বেছি ভোট দিব চালাকাটি সমষ্টিৰ পৰা খাজৰগাঁও সমষ্টিৰ পৰা ইউপিএফকে বেছি ভোট দিব আৰু 14 নম্বৰ শ্ৰীৰামৰ ইউপিএফকে বেছি ভোট দিব 13 নম্বৰ শ্ৰীৰামৰ ইউপিএফকে বেছি ভোট দিব আৰু নিচিনা সমষ্টি ইউপিএফকে বেছি ভোট দিব আমি এই হিচাপতে আমি জিকাটো খাটা বুলি আমি ক'ব পাৰোঁ নাই এইটোতো একেলগে এলায়েন্সত আছে আহিব আমি আছো নহয় আমি আছো ইহঁতে এলায়েন্স হিচাপে চেম ডাঙৰীয়াটো আহিবই কোনোবা মন্ত্ৰীও আহিব কোনোবা এমএলএও আহিব আহিছে বুলি এনেকুৱা নহয় ওপৰে আহিব ওপৰে যাব মোৰ কাম আছে ভ্ৰমণ পৰহে কাম নাই 70,000 নহয় 70,000 জিকে 80,000 আমাৰতো 80,000 82,000 হৈছে আজি হিচাপ কৰিছো আমি 70,000 জিকে 82,000 পাই আছো আমি 82,000 আমি জিকি আছো 70,000 ক'ত জিকিব হাৰাও কৈছো 70,000টো 82,000 আমি পাই আছো আমি জিকিছিলো ইস্যুটো ফৰ্মৰ পৰা হটাও বিটিচি বাচাও হ'বলগীয়া কথাখিনি আমাৰ পাৰ্টি প্ৰধান আমাৰ অতি আদৰণীয় শ্ৰীযুত হাগ্ৰামা মহলীয় ছাৰে কৈছে মই আৰু ক'ব লাগে বুলি আৰু মই ভবা নাই ইন টাৰ্মছ অফ ফিগাৰ আমি এক্সাক্টলি কিমান ফিগাৰ পাম সেইটো ক'লে বহুত অভিমানী কথা কোৱা হ'ব এইটো কথা স্পষ্ট আমি অন্য দলতকৈ বেছি ভোট পাই পেলাই আমি জিকিম সেইটো আমি দেখি আছোঁ একদম স্পষ্ট হৈ আছে আৰু বাকী এতিয়া আজিৰ এই শুভ দিনত মই বেছি গেলা পচা নিচিনা কথা মই ক'ব খোজা নাই অন্য দলৰ কথা ক'লে ঠিক নহ'ব আজি শুভ দিনটো ভালে যাওক আজি যিহেতু প্ৰাৰ্থীৰ ঘোষণা হ'ল আগলৈ কি কৰিব লাগে আগৰ পৰিক্ৰম আমি এতিয়া ঠিক কৰিবলৈ গৈ আছোঁ ঠিক আছে ধন্যবাদ